নমস্কাৰ, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আজি মই বনাব ওলাইছোঁ আদাৰ পাত আৰু সৰু মাছৰ জোল। আদাৰ পাতখিনি মই মিক্সিতে পিচি লৈছোঁ আৰু চেকনিৰে ৰসখিনি উলিয়াই লৈছোঁ আৰু আঞ্জাখন বনাব মই এইখিনি বস্তু লৈছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহীটো গৰমেই হ'ল। মাছ ভজা কেৰাহীটোতে মই আঞ্জাখিনি বনাম। ইয়াৰে পিছত মই পিঁয়াজখিনি দি দিছোঁ ইয়াতে আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজিম। ইয়াৰে পিছত মই আধা ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। এতিয়া এইখিনি ধুনীয়াকৈ ভাজিম। ধুনীয়াকৈ ভাজি ল'ব লাগিব এইখিনি। এই আঞ্জাখন খুবেই ভাল লাগে। আপোনালোকেও খাবচোন এনেদৰে বনাই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আদাৰ ৰসখিনি মই দি দিছোঁ ইয়াতে। আৰু এই আঞ্জাখনত হালধি নিদিলেও হয়, মই হালধি দিয়াই নাই। আপোনালোকে দিলেও অলপমান দিব পাৰে। আৰু এতিয়া মই অলপমান কলখাৰ দি দিছোঁ। কলখাৰ দি পিনে অলপমান লাৰি দিছোঁ আঞ্জাখন আৰু অলপ নিমখ দি দিছোঁ ইয়াতে। এতিয়া অলপ সময় উতলিব। আঞ্জাখন আমাৰ হৈছে, উতলি আছে ধুনীয়াকৈ। আঞ্জা আমাৰ হৈয়ে গ'ল। আঞ্জাখন ধুনীয়া হৈছে। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।